আমাৰ হাতত থকা ভৰিত থকা বা দেহত থকা যিখিনি মাংস সেই মাংসখিনি বাৰু কিহে ধৰি ৰাখিছে নিশ্চয় হাড় কেইডালেটো ধৰি ৰাখিছে আৰু সেইবাবে আমাৰ যেতিয়া এক্সিডেন্ট হয় ভৰি হাত চকু কাণ নাক মুখ আদি ডেমেজ হয় আমি এক্সৰে মেচিনৰ সহায়ত পোন প্ৰথমতে এইটো চাই লও যে মেইন বস্তুটো ঠিকে আছে নে নাই বা হাড় কেইডাল ঠিকে আছে নে নাই কিন্তু কেনেকৈ বাৰু এক্সৰে মেচিন এটাই স্ক্যান কৰি গম পায় যে মাংসৰ ভিতৰত থকা হাড় কেইডাল কি স্থিতিত আছে বা কি অৱস্থানত আছে আজি মই এইটো কবলৈ গৈ আছো যদি আপুনি এক্সৰে কৰিছিল কেতিয়াবা জীৱনত আৰু গম নাপাই এক্সৰে মেচিনে কেনেকৈ কাম কৰে মোৰ এই ভিডিওটো ভালদৰে চাওক আজি সকলো গম পাব চাওক এক্সৰে মেচিন এটা কাম কৰে ইলেক্ট্ৰমেগনেটিক ওয়েভৰ সহায়ত এতিয়া এই ইলেক্ট্ৰমেগনেটিক ওয়েভ কি জানেনে ইলেক্ট্ৰমেগনেটিক ওয়েভ হল এটা ঢৌ যি ঢৌটো আমি এটা বস্তু প্ৰেৰণ কৰিবলৈ বা গ্ৰহণ কৰিবলৈ সদায় ব্যৱহাৰ কৰো আজি মই কথা কৈ আছো এই কথাখিনি মোৰ কাষত বহি থকা হৰকান্ত নামৰ মানুহজনে কেনেকৈ শুনা পাব নিশ্চয় মোৰ কথাখিনি বতাহত কিছুমান ঢৌ হৈ ভাহি যাই হৰকান্তৰ কাণত পৰিব আৰু তেওঁ শুনা পাব মই কি কৈ আছো বা মই ধৰক এডাল গছ দেখি আছো এতিয়া মই কেনেকৈ দেখি আছো গছডালত থকা যিটো কালাৰ সেই কালাৰটো কিছুমান ইলেক্ট্ৰমেগনেটিক ওয়েভৰ সহায়ত ঢৌ হৈ মোৰ চকুত পৰিছে আৰু মোৰ ব্ৰেইনে প্ৰসেসিং কৰি কৈ দিছে যে মই এডাল গছ দেখি আছো মুঠৰ ওপৰত আমি যদি কিবা প্ৰেৰণ কৰিব লগা হয় সদায় ওয়েভ বা ঢৌৰ সহায় লও এতিয়া এই ঢৌবোৰৰ কিছুমান নিজা ফ্ৰিকুৱেন্সি থাকে মানে যদি কম কে যায় সেইটো কম ফ্ৰিকুৱেন্সিৰ যদি বহুত বেছি এনেকে যায় সেইটো বেছি ফ্ৰিকুৱেন্সিৰ ধৰক আজি আপুনি টৰ্চ এটা মাৰি দিছে টৰ্চৰ পোহৰটো এটা ঢৌৱে সো সেই ঢৌটো যদি আপুনি ওয়ালত মাৰি দিছে ওয়ালখন পাৰ হৈ যাব নোৱাৰে পোহৰটো মানে ওয়ালখনত যিকেইটা এটম আছে বা যি ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছৰ মাজেৰে ৰাস্তা বনাই টৰ্চৰ পোহৰটো গুচি যাব নোৱাৰিলে কিন্তু যদি আপুনি টৰ্চৰ পোহৰটো এখন গ্লাছত মাৰি দিয়ে গ্লাছত থকা যিকেইটা ইলেক্ট্ৰনছ সেই ইলেক্ট্ৰনছ কেইটাৰ মাজেৰে ৰাস্তা বনাই পোহৰটো গুচি যাব মানে গ্লাছখনত কৰি পোহৰটোৰ শক্তি বেছি আৰু এই শক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়ে ইলেক্ট্ৰমেগনেটিক ওয়েভত কিছুমান ভাগত ভগোৱা হৈছে তাৰ প্ৰথম ভাগটো হল ৰেডিঅ' ওয়েভছ যেটো আমি মোবাইল ফোন বা সাধাৰণ সিগনেল পঠাবলৈ ব্যৱহাৰ কৰো যেটোৰ ফ্ৰিকুৱেন্সি বহুত কম হয় তাৰ পিছত আহে মাইক্ৰৱেভ তাৰ পিছত আহে ইনফ্ৰাৰেড যেটো আমি টিভি বা এনেকুৱা টাইপৰ ৰিমোটত ব্যৱহাৰ কৰো টিভি ৰিমোট সিডি ৰিমোটত ব্যৱহাৰ কৰো তাৰ পিছত আহে ভিজিবল লাইট মানে আমি জি ওয়েভৰ সহায়ত বস্তু দেখি আছো ৰঙা নীলা হেউজিয়া বেঙুনিয়া কালাৰ আপুনি জি ওয়েভৰ সহায়ত দেখি আছে সেইটো কয় ভিজিবল লাইট তাৰ পিছত আহে আল্ট্ৰা ভায়োলেট মানে সূৰ্যৰ পৰা যি ওয়েভৰ সহায়ত ইউভি ৰশ্মি আহে তাৰ পিছত আহে এক্স ৰে তাৰ পিছত গামা ৰেজ কিবা আহে আৰু এতিয়া এক্স ৰে কি কৰিব পাৰে জানেনে এক্সৰে যেটো পাৱাৰ আছে সেই পাৱাৰটোত কৰি মানুহৰ দেহত থকা টিস্যুটো দুৰ্বল মানে মানুহৰ দেহৰ মাংসত যি টিস্যু আছে আৰু এই টিস্যুৰ এটমৰ ভিতৰত যি ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছৰ মাজেৰে এক্সৰে সহজে পাৰ হৈ যাব পাৰে কিন্তু হাড়ৰ যি ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছৰ মাজেৰে এনেকুৱা পোহৰ পাৰ হৈ যাব নোৱাৰে বা এক্সৰে পাৰ হৈ যাব নোৱাৰে সো যেতিয়াই আপোনাক এক্সৰে কৰে আপোনাক আগত ৰখা হয় আৰু আগৰ পৰা এক্সৰে মেচিনৰ সহায়ত এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ পঠাই দিয়া হয় মানে এক্সৰে পঠাই দিয়া হয় আৰু পিছফালে এখন পেনেল থাকে সো যি ঠাইৰে এই পোহৰটো পাৰ হৈ যাব নোৱাৰিলে পিছত সেই ঠাইখিনিৰ এটা মানে চিন বহি যায় হাড়ৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিলে সো এক্সৰে পিছফালে হাড়ৰ চিন দেখি যাব যেহেতু মাংসৰ মাজেৰে পাৰ হৈ গৈছে সো মাংসৰ কোনো চিন দেখা নাপায় আৰু সিম্পলি এনেকৈ কাম কৰে এক্সৰে
এতিয়া এক্স-ৰে বিপদজনকো হয় যদি আমি নন স্টপ এক্স-ৰে কৰি থাকো আমাৰ মাংসত যি টিস্যু আছে এই টিস্যুবোৰ আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু যাৰ ফলত বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে যদি এইটো বহুত বেছি পৰিমাণে কৰো মই এটা কথা শুনিছো কিমান দূৰ সত্য নাজানো যে যোনে এক্স-ৰে মেচিন আৱিষ্কাৰ কৰিছিল তেওঁৰ নিজৰে কেন্সাৰ হৈ গৈছিল বহুত বেছি নিজৰ দেহৰ ওপৰত এক্সপেৰিমেন্ট কৰাৰ বাবে মানে এক্স-ৰে মেচিনৰ সহায়ত নিজক স্ক্যান কৰাৰ বাবে সো এক্স-ৰে বহুত বেছি কৰিলে বিপদ হোৱা চান্স থাকে তাৰ পিছত এক্স-ৰেত কৰিও আছে আৰু গামা ৰেজ যেটো মই পিছত কৈ দিম বাৰু ইলেক্ট্ৰমেগনেটিক ওয়েভৰ ওপৰত ভালদৰে এটা ভিডিও বনাই কিন্তু আজি মই সিম্পলি কৰো এক্স-ৰে কেনেকৈ কাম কৰে এক্স-ৰে অনলি মানুহৰ শৰীৰ স্ক্যান কৰাৰ ক্ষেত্ৰতে নহয় আৰু কিছুমান স্ক্যান কৰিব পাৰো যেনেকৈ এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনত আমি বেগ স্ক্যান কৰো এক্স-ৰে সহায়ত কাৰণ বেগত যি কাপোৰ আছে সেই কাপোৰৰ মাজেৰেতো এনেকুৱা টাইপৰ মেগনেটিক ওয়েভ পাৰ হৈ যাব পাৰে কিন্তু যদি ভিতৰত পিস্তল আছে কিবা লোহাৰ সামগ্ৰী আছে সেইটো ধৰি ল'ব পাৰে আৰু আমাক কৈ দিব পাৰে যে কাৰ মাজেৰে মই পাৰ হৈ যাব নোৱাৰিলো আৰু তাৰ এটা ফটো পাও যাৰ ফলত আমি এক্স-ৰে কৰা বুলি কওঁ এটা জাস্ট হেয়ৰ সহায়ত সো এইখিনি আৰু যদি আপুনিও কেতিয়াবা এক্স-ৰে কৰিছে অভিজ্ঞতাটো কওকচোন কেনেকুৱা লাগে মই কৰি পোৱা নাই সেইভাবে সুধিছো আৰু আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো প্লিজ লাইক কৰক আৰু সাবস্ক্ৰাইব কৰক এইখিনিত থকা ডিবি নামৰ সিম্বলটো ক্লিক কৰি আজিলৈ ইমানে বাই বাই